নমস্কাৰ বন্ধুসকল, মই চাইড PS মাইণ্ড চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গাইজ, আজি মই কথা পাতিম ইউটিউবৰ পৰা গেলাৰীলৈ ভিডিঅ' কেনেকৈ ডাউনলোড কৰে। চ' বলক আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপুনি ইউটিউব অ'পেন কৰিব। ইউটিউব অ'পেন কৰাৰ পিছত আপুনি যোনটো ভিডিঅ' ডাউনলোড কৰিব সেইটো ভিডিঅ'লৈ যাব। যোৱাৰ পিছত সেইটো ভিডিঅ' অ'পেন কৰিব। ভিডিঅ'টো অ'পেন কৰাৰ পিছত তলপিনে দেখা পাব শ্বেয়াৰ অপশ্যন আছে। শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কপি লিংক বুলি এটা অপশ্যন আহিব, তাতে ক্লিক কৰিব। তাৰপিছত আপুনি ক্ৰ'ম ব্ৰাউজাৰলৈ যাব। ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি নতুন এটা পেজ ল'ব। নতুন এটা পেজ লোৱাৰ পিছত আপুনি তাতে আপুনি কপি কৰা লিংকটো পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আপুনি দেখা পাব আপোনাৰ ভিডিঅ'টোলৈ আহিছে। অহাৰ পিছত আপুনি ওপৰ পিনে দেখা পাব www. বুলি এটা লিখা আছে। একেবাৰে ওপৰ পিনে www. তাতে ক্লিক কৰি www. কাটি দিব। কাটি দিয়াৰ পিছত SS দুটা লগাই দিব। দুটা SS লগোৱাৰ পিছত আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনাৰ নতুন এটা পেজ খোল খাব। তাতে আপুনি দেখা পাব যে ডাউনলোড বুলি অপশ্যন আছে। আপুনি ইয়াত ডাউনলোডটো কৰিব পাৰে, নতুবা ছাইডত দেখা পাব চাইজ আছে, তাতে ক্লিক কৰি আপোনাৰ ইচ্ছামতে ভিডিঅ'টো ডাউনলোড কৰিব পাৰে। এয়া চাওক, তাতে ক্লিক কৰাৰ পিছত এনেকৈ ভিডিঅ'টো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ছাইডত দেখা পাব 3 ডট আছে, তাতে ক্লিক কৰিলে ডাউনলোড অপশ্যন আহিব। চ' গাইজ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।